আজি ৮ জুন। হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আজি আমাৰ ঘৰত গোহাঁই এখন পাতিছোঁ। গোহাঁই মানে পুথিপৰা পাতিছোঁ। আমি প্ৰত্যেক জেঠ মাহত পুথিপৰা পাতোৱে, কিন্তু এইবাৰ কৰোণাৰ কাৰণে এনেই নিয়মটোহে কৰি থ'ম। ওচৰৰে আইতা দুগৰাকীক মাতা হৈছে আৰু আমাৰ ঘৰৰ মানুহখিনি মিলি কৰিম। ভিডিঅ'টো চাই থাকক। পিছে আজি দিনটো কি কৰোঁ দেখাই যাম। ইফালে বহি আছে আইতা দুগৰাকী আৰু আমাৰ মৰম লগা মাইনা আমাৰ ঘৰৰ, আৰু ইফালে বহি আছে মা দেউতায়ে পুথি চাইছে। মই বনাই আছোঁ ইফালে চব কাটি ৰেডি কৰি থৈছোঁ আৰু মই বনায়ো আছোঁ। এতিয়া চাহ খাম আমি সকলোৱে। এয়া মই ৰেডি কৰিছোঁ চাহৰ কাৰণে। পায়স আছে, গজা আছে আৰু বিস্কুট আছে, লগতে গাখীৰ চাহ খোৱা হ'ল। আৰু এতিয়া আমি খাম প্ৰসাদ। মায়ে প্ৰসাদ সজাব এতিয়া। এয়া হ'ল প্ৰসাদ। অলপ দেখাব চেষ্টা কৰিছোঁ, যিহেতুকে বহুত ব্যস্ত হৈ আছোঁ, ভালদৰে ভিডিঅ' কৰিব পৰা। ভাত খোৱা হোৱাৰ পিছতে ভাতো বাঢ়িম, যিহেতুকে বহুত সময় হৈছে, 2:30 বাজি গ'ল। এয়া মই ভাত বাঢ়িছোঁ। ভাতৰ লগত বহুত কিবাকিবি আছে আঞ্জা। কি খবৰ বুলি কৈ দিয়া। কি খবৰ? মই এতিয়া ভাত খাম বুলি কৈ দিয়া। ভাত খাম। বাই বুলি কৈ দিয়া। বাই। বাই। হেল্ল', ঠিক আছে তেতিয়াহ'লে আজিলৈ এই ভিডিঅ'টো ইয়াতে সামৰোঁ। দিনটো অলপকৈ দেখাব চেষ্টা কৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিছে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব কেনে হৈছে, আৰু যদি নতুনকৈ আহিছে চেনেলটোত, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহিছোঁ, আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে।